নমস্কাৰ MCB ক্ৰিয়েশ্যনছ আমাৰ ইউটিউব চেনেল তাত আমি কুলেন্দ্ৰক এবাৰ পাইছিলোঁ আকৌ আমি কুলেন্দ্ৰক লৈ আহিছোঁ কুলেন্দ্ৰৰ ৰায় চৌধুৰী বাবা আমাৰ কিছুমান আগ্ৰহৰ কথা আকৌ আমি কথা পাতিম এতিয়া আহিছোঁ আমি ভ্ৰাম্যমান থিয়েটাৰৰ বিষয়ে অকণমান কথা পাতিম ভ্ৰাম্যমান থিয়েটাৰ বুলি ক'লে গতিশীল নাট্যযাত্ৰা য'ত মই 3 বছৰ আছিলোঁ এক খুব শিহৰণ জাগে নাটকৰ কথা ক'লে ভ্ৰাম্যমানৰ কথা ক'লে এতিয়া তোমাৰ ভ্ৰাম্যমানৰ লগত সম্পৰ্ক কেনেকুৱা বা বহুত ফোন কল আহে ভ্ৰাম্যমান থিয়েটাৰৰ পৰা অভিনেতা হিচাপে যোৱাৰ পৰিকল্পনা বা পৰিচালক হিচাপে যোৱাৰ পৰিকল্পনা অকণমান আমাৰ প্ৰথম কথাটো হৈছে যে এটা ইউটিউব চেনেলত এজন ব্যক্তিক দুবাৰকৈ মতা কথা খুব আচৰিত দিছোঁ যে আগতে মোৰ এটা ইণ্টাৰভিউ হৈছে আকৌ এবাৰ ইণ্টাৰভিউ ল'বলৈ অহা হৈছে আৰু খুব সুখী আৰু গৌৰৱ অনুভৱ কৰিছোঁ আৰু প্ৰতিগৰাকী ভিউৱাৰ্ছক ধন্যবাদ জনাইছোঁ হিচাপতে আমাৰ আগৰ ভিডিঅ' চোৱাৰ বাবে মোৰ কথাখিনি শুনাৰ বাবে ভ্ৰাম্যমানৰ কথাটো ক'বলৈ গ'লে ভ্ৰাম্যমানেই অসমৰ এনেকুৱা এটা উদ্যোগ যিটো উদ্যোগত অসমীয়া ল'ৰা ছোৱালীখিনি কাম কৰি আছে আৰু কোনো এটা উদ্যোগ এনেকুৱা নাই য'ত অকল অসমীয়া ল'ৰা ছোৱালীখিনি কাম কৰি আছে আৰু আমি সেইখিনি গৌৰৱ অনুভৱ কৰোঁ যে ভ্ৰাম্যমানক লৈ আৰু ভ্ৰাম্যমান হাজাৰ হাজাৰ কোটি কোটি বছৰ জীয়াই থাকক এতিয়া কথা হ'ল ভ্ৰাম্যমানৰ বহুত এটা ভ্ৰাম্যমানৰ লগত মোৰ চিনাকি তেওঁলোকৰ ঘৰুৱা সম্পৰ্ক বিশেষকৈ মই বাৰু আমাৰ কথা চলিছিলোঁ কথা পাতিছিলোঁ আশীৰ্বাদ থিয়েটাৰৰ লগত মই জড়িত যোৱাবেলিও আছিলোঁ জড়িত হৈ পৰোক্ষভাৱে আৰু এইবাৰো মই আশীৰ্বাদ থিয়েটাৰৰ লগত জড়িত আৰু এইবাৰ আশীৰ্বাদ থিয়েটাৰত হিন্দল কুমাৰ পাঠকৰ মই অভিজিত আচাৰ্য কৈছোঁ তপন পাঠকৰ ধুৰন্ধৰ ৰবিও আছে আৰু কাৰোবাৰ আৰু এখন কোনোবা এজন বিশিষ্ট নাট্যকৰ নাটকৰ নামটো মই পাহৰিলোঁ গতিকে থিয়েটাৰলৈ যোৱাৰ এটা পৰিকল্পনা আছে আৰু তেওঁলোকে মোক জনাইছে মই এছ এক্টৰ যাব লাগে এছ এক্টৰ যাব লাগে অভিনেতা হিচাপে কিন্তু মই তাত পোৱা নাই প্ৰথমতে মই পৰিচালক হিচাপে থিয়েটাৰত সোমাবলৈ মন আছে আচ্ছা মোৰ এজন ব্যক্তিৰ মই এটা ইণ্টাৰভিউ লৈছিলোঁ তেখেতে মোৰ সৈতেও ভ্ৰাম্যমান থিয়েটাৰত এবছৰ আছিল তেওঁ এতিয়া এখন পাণ দোকান চলাই আছে এই অভিনেতাজনৰ এতিয়াও খুব মন যায় ভ্ৰাম্যমান থিয়েটাৰত অভিনয় কৰিবলৈ দত্ত পাই থাকিবলৈ ডাঙৰ বেনাৰত কাম কৰিবলৈ সৰু মাধ্যমৰ থিয়েটাৰ কিছুমান আছে তাতে তেওঁ কাম কৰিলে ডাঙৰ মাধ্যমলৈ যোৱাৰ খুব ইচ্ছা গোবিন্দ বৰ্মন মই তেখেতৰ ইণ্টাৰভিউ লৈছিলোঁ এই তেওঁ যে ডাঙৰ থিয়েটাৰত যোৱাৰ ৰাস্তাটো বিচাৰি পোৱা নাই আচলতে সেই ৰাস্তাটো ক'ত কি মেৰপাত একো নাই কথা হ'ল কি সময় সলনি হৈছে দিন সলনি হৈছে মানুহৰ সোৱাদবোৰ সলনি হৈছে আগতে চাইকেল চলাইছিল আজিকালি বাইক চলায় কাৰ চলায় দামী দামী গাড়ী চলায় চ' এতিয়া কথা হ'ল যিগৰাকী অভিনেতা তেওঁক মই সন্মান জনাইছোঁ এই মুহূৰ্তত তেওঁ ভালে থাকক জীয়াই থাকক এতিয়া কথা হ'ল যে সেইজন ব্যক্তি থিয়েটাৰলৈ তেওঁ আকৌ আহিব পাৰে একো ডাঙৰ কথা নহয় কিন্তু হ'ল প্ৰযোজকসকলে সদায় বিচাৰে যে তেওঁ থিয়েটাৰখন চলি থাকিব লাগিব দুশ মানুহ তেওঁলোকে পোহপাল দিব লাগিব দুশ মানুহ থিয়েটাৰখন জড়িত হৈ থাকে দুখৰ লগতে আৰু জড়িত হৈ থাকে গেলামাল দোকানখন চলাব বাকী খায় সেই স্কুলৰ টিচাৰ কেইজন বিভিন্ন মানুহ সোমাই থাকে এতিয়া কথা হ'ল চিন্তা সলনি হ'ল সোৱাদৰ সলনি হ'ল এতিয়া প্ৰথম কথা যে যিজন অভিনেতাৰ ক্ষেত্ৰত লোৱা হৈছিলে প্ৰথম জানিব লাগিব কাৰণসমূহ যে কি কাৰণত তেওঁ যাব পৰা নাই কাৰণটো উলিয়াই লোৱাৰ পিছত এটা এটা কাৰণ যদি সমাধান কৰা যায় আকৌ থিয়েটাৰলৈ আহিব পাৰে আকৌ তথ্য পাব পাৰিব কিন্তু কথা হ'ল পুৰণিকলীয়া মানুহখিনিয়ে পুৰণিকলীয়া চিন্তাত বা তেনেকুৱা অভিনয় আজিকালি কাৰুকাৰ্য বহুত হৈ গ'ল ট্ৰেইন আহিলে বাছ জ্বলাই দিলে এৰোপ্লেন উলিয়াই দিয়ে নাটক উলিয়াই দিলে গতিকে সেই পদ্ধতিটো আৰু থিয়েটাৰৰ এটা নিজা ছিষ্টেম থাকে থিয়েটাৰ ছিষ্টেমত আৰ্টিষ্টবোৰ সোমাব লাগিব আৰ্টিষ্টৰ ছিষ্টেমত থিয়েটাৰ নোসোমায় এতিয়া সেই ব্যক্তিজনে নিজৰ ছিষ্টেম এটা বনাই লৈছে তেওঁৰ ছিষ্টেমত থিয়েটাৰখন নাযায় তেওঁ থিয়েটাৰৰ ছিষ্টেমত যদি আকৌ সোমাব বিচাৰে আকৌ তেওঁলোকে আগবাঢ়ি আহে তেওঁ আগবাঢ়ি তেখেতক নিশ্চয় থিয়েটাৰৰ মালিকসকলে বা প্ৰযোজক মন্ত্ৰী তেখেতক ল'ব মই এইটো ভাবোঁ ধন্যবাদ এইবাৰ আমি আহিছোঁ বহাগৰ বতৰ গ'ল সাংস্কৃতিক অনুষ্ঠান নিজেও কৰিছা ঘোষক হিচাপে এইবাৰ এটা বেলেগ অনুষ্ঠান আহিলে জুলাই আহিলে যেতিয়া কৰ্মশালা আহিলে কৰ্মশালা বুলি ক'লে আমিও বহুত কৰ্মশালাত ভাগ লৈছোঁ খুব ভাল লাগে ল'ৰা ছোৱালীবিলাকৰ মাজত থাকি বা নিজেও ষ্টুডেণ্ট হৈছোঁ এই যে কৰ্মশালাবিলাক কেনেকুৱা ধৰণৰ নতুন কিবা পৰিকল্পনা বা কিবা আছে নেকি আচলতে আজিলৈকে কোনো চিন্তা কৰি মই একো কাম কৰা নাই এতিয়া অসমৰ বিভিন্ন প্ৰান্তত মোক কৰ্মশালাত মাতে আৰু ডাঙৰ কথাটো হৈছে যে অসমত বিহুত মই এইবাৰ ঘোষক হিচাপে গৈছোঁ যোৱাবাৰ মই নাছিলোঁ ঘোষক হিচাপে কৈছোঁ যে অসমত বিহু শেষেই নহয় জেঠ মাহলৈকে বিহু থাকে কিন্তু অসমৰ ওচৰৰ ৰাজ্যবিলাকত খেতি কৰিবলৈ আৰম্ভ কৰে তো মই ভাবোঁ যে বিহুটো বহাগ মাহতে শেষ হ'ব লাগে দ্বিতীয় কথা জুলাই মাহত বহুত কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে মোক নিমন্ত্ৰণ জনাইছে ভাল লাগে ল'ৰা ছোৱালীৰ মাজত থাকোঁ কবিতা গল্প নাটক উপন্যাসৰ কথা পাতোঁ ডাঙৰ কথা হ'ল যে
মানুহবিলাকে কৰ্মশালাত প্ৰশিক্ষকসকলে কি ক্লাছ দিবলৈ যায়, এতিয়াও কৰ্মশালাই হওক অসমৰ বিভিন্ন মানুহক বয়সৰ তুলনাত কোনো মানুহে 1 ছেকেণ্ডত ক'ব নোৱাৰে 18 গুণ কিমান, 13 গুণ কিমান, 19 গুণ কিমান, কথাতে কোনো নতুন প্ৰজন্ম বা কোনো বয়সীয়াল মানুহক ক'ব নোৱাৰে। এতিয়া কথা হ'ল যে 18 গুণ কিমান বুলি ক'বলৈ আমি কৰ্মশালাত ক'ব লাগিব, তেওঁলোকক বুজাব লাগিব যে কোনটো শিক্ষা আছে আগবাঢ়িব পাৰি। কিন্তু ৱৰ্কশ্বপৰ পৰা এজন প্ৰশিক্ষাৰ্থীসকলে একো নিশিকিলেও তেওঁলোকে থিয় হ'ব জানিব, জীৱন কি তেওঁলোকে বুজিব। আৰু মই প্ৰত্যেকে কওঁ যে তোমাৰ ধাৰাবাহিকখন কিনি ল'বা, নহ'লে 18 গুণ কিমান 15 গুণ তেওঁলোকে ক'ব নাজানে। গতিকে বৌদ্ধিক বিকাশটো ইমানেই কম। তাৰ উপৰিও মই কৰ্মশালাত পাইছোঁ কিছুমান ঠাইতে ভূপেন হাজৰিকাৰ জন্ম ক'ত, যোৰহাটত বুলি কৈ দিয়ে। এতিয়া ভূপেন হাজৰিকা হেৰুৱাইছে, গতিকে ভূপেন দাক যিহেতু পাহৰি গৈছে, ভূপেন দাক নাযায়, তেনেহ'লে আপোনাক পাব নতুন জেনেৰেশ্যন জীয়াই ৰাখিব নোৱাৰিব। মানে এনেকুৱা হৈছেগে যে 18 গুণ কিমান বুলি ক'লে কেলকুলেটৰ আচ্ছা, মোৰো এনেকুৱা হৈছে এতিয়া। আগতে খুব মনত আছিল বাহিৰত যে এটা পৰিৱেশ বতাহ আহি থাকে, মনটো পবিত্ৰ হৈ থাকে ন, তাত সেইকাৰণে শিক্ষা কৰিছে। আজিকালি নাই, ভুলকে যে আমি পঢ়িছিলো এজনে মাতি সেইটো সঁচা বিদ্যা সেইটো যে আজিকালি গুৱাহাটীত এনেকুৱা হয়, যেতিয়া মাৰ্চেল আৰ্টৰ ক্লাছ দিয়ে এচিৰ ৰুমত দিয়ে, প্ৰাকৃতিক কোলাত নোহোৱা হৈ গৈছে। আচ্ছা, এই কৰ্মশালাত অকল অভিনেতা বনাব লাগে কৰ্মশালা নকৰে, এটা সঁচা মানুহ গতিকে এবাৰ কৰ্মশালাত নিশ্চয় আপোনালোক আহিব আৰু কুলেন্দ্ৰ ৰায়চৌধুৰী বাবাৰ প্ৰশিক্ষণ ল'ব, সেয়া মোৰ অনুৰোধ দেই আপোনালোকক। আৰু কিবা ক'ব? মই খুব বিতৰ্কিত মানুহ বুলি প্ৰত্যেকে জানে, তুমি কি জানা নাজানো জানো, মই খুব বিতৰ্কিত মানুহ বুলি মোক ভাবে। বিতৰ্কৰ মাজত আচলতে মোক টানি নিয়া হয়। কিয় টানি নিয়া হয়? মোৰ বিতৰ্কৰ মাজেৰে সেই ব্যক্তিজন বিতৰ্কিত হ'ব বিচাৰে, কাৰণ তেওঁৰ মন প্ৰাণ এনেকৈ আবদ্ধ হৈ আছে যে অসমৰ জনসাধাৰণৰ চিনাকি হ'ব কিন্তু ধৰক এখন মুখ এখন তেওঁ চিনাকি দিব বিচাৰে। যে মোক বিতৰ্কৰ মাজত টানি নিয়া হয়। আৰু কথা হ'ল কি, মই খুব স্বাধীনভাৱে থাকি ভাল পাওঁ, বেছি নিয়মানুৱৰ্তিতা মই ভাল নাপাওঁ, বিৰাট খং উঠে। আৰু মই কাৰো আদেশত কাম নকৰোঁ, মই ইচ্ছাত কাম কৰা মানুহ। মই ইচ্ছা গ'লে মই যোৰহাট যাম, মন গ'লে মই নাযাওঁ। মই তেনেকৈ জীয়াই আছোঁ। আৰু মই এটা কথা ক'ব বিচাৰোঁ নতুন প্ৰজন্মক, খাবৰ কাৰণে আমি খাবৰ কাৰণে জীয়াই থকা নাই। খাবলৈ যদি একো নাথাকে আমি পাহাৰলৈ যাম, কিবা পানী খাম, পাত খাম, কিন্তু চিন্তাটো আহিব লাগিব। চিন্তাটো আহিলে আপুনি আকৌ কাম কৰিব পাৰিম। গতিকে মই ভাবোঁ নতুন প্ৰজন্মই বেলেগ ধৰণে চিন্তা কৰক। আচৰিত কথা যে ভূপেন দাৰ জন্ম শদিয়াত কোনো দলং নাছিল, কিন্তু সেইজন মানুহে 24 ঘণ্টা সময়ত পৃথিৱী বিখ্যাত হৈ ভাৰতৰত্ন বঁটা পাবলৈ সক্ষম হৈছে। আচৰিত ধৰণে আমাৰ হাতত 24 ঘণ্টা। কিন্তু মোৰ কথা হ'ল যে মানুহবোৰ কেনেকৈ অসাধাৰণ হয়, অসাধাৰণ কেনেকৈ হ'ব পাৰে। আৰু ভূপেন দাৰ কথা এইকাৰণে আনিছোঁ, কাৰণ ভূপেন দাক বাদে বিহু হ'ব নোৱাৰে, ভূপেন দাক বাদে নাটক হ'ব নোৱাৰে, গান হ'ব নোৱাৰে। আৰু ভূপেন দাই এজন মানুহ চাগে পৃথিৱীত, অসমত বুলি কৈছোঁ প্ৰথমতে মই, যে ভূপেন দাহে কথা কৈছে, ভূপেন দাৰ কথাই ভাৰতৰত্ন পাবলৈ সক্ষম হৈছে। গতিকে আমি কথা ক'ব নালাগে, আমি কথা কোৱা ভুল। আমি যে কৈ আছোঁ আমি আচলতে কথা ক'ব নালাগে, কথা কৈ ভূপেন দাই আজি ভাৰতৰত্ন পালে। আচ্ছা, নতুন নাটক এখন লোৱাৰ পৰিকল্পনা? মই নাটক এখন লৈছোঁ, অসমৰ বিখ্যাত নাট্যকাৰ অৰুণ শৰ্মাদেৱৰ। আৰু অৰুণ শৰ্মাদেৱৰ নাটক বহুত জনপ্ৰিয় নহয়, বিখ্যাত, সেইকাৰণে চাগে থিয়েটাৰৰ পৰা তেওঁ নাটক উলিয়াই দিছিল। অৰুণ শৰ্মাৰ পুৰুষ নামৰ নাটকখন মই কৰিব লৈছোঁ। আৰু নাটকখন 17 আগষ্টত জিলা পুথিভঁৰালত আমি নাটকখন মঞ্চায়ন কৰিম। তাৰ পৰিকল্পনা চলি আছে, ৰিহাৰ্চেল এখন চলি আছে। আৰু মই তোমাক অনুৰোধ জনাইছোঁ, মই তাত এটা অভিনয় কৰিব বিচাৰোঁ, কাৰণ মই বহুদিন অভিনয় কৰা নাই। মই আগতে কথা নতুন প্ৰজন্মক সুবিধা দিব বিচাৰিছোঁ। আৰু মোৰ ভাল বন্ধু, গতিকে মনোজ কাশ্যপে অৰুণ শৰ্মাৰ বিখ্যাত নাটক পুৰুষত এটা চৰিত্ৰ অৱলম্বন কৰিব। কথা দিলে আপোনাৰ চাব আহিব লাগিব। আৰু কিবা ক'বা? এতিয়া মোৰ কবিতাবোৰ ভাল পায় দেই। আচ্ছা, কবিতা মই পাহৰি গৈছোঁ। কবিতা ভাল পায়। কবিতা বুলি কওঁতে মনত পৰিছে এক যুগ এক আচলতে 1 যুগ 1 শূন্য প্ৰথম এটা কবিতা আছিল, তাতে মই নাটক কৰিলোঁ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীতে। 1 যুগ 1 শূন্যৰ অৰ্থটো খুব গভীৰ নহয়, আচলতে টুলুঙা এটা, যে বুজাই দিলে বুজি পায় আৰু কথাটো। 1 আৰু 1 যোগ কৰিলে আচলতে শূন্য। মানে এতিয়া চোৱা, তুমি আৰু বহি আছোঁ, 1 যুগ 1 আমি 2 হৈ গৈছোঁ। অলপ পিছত তুমি গুচি যাবা, মই গুচি যাম, শূন্য হৈ যাব। ঠিক তেনেকৈ ল'ৰাই এটাই ছোৱালী এজনীক ভাল পালে, খুব ধুনীয়া ৰিলেশ্যন, ভাল পাই দুটাৰ মাজত বিট্ৰে হ'ল, সিহঁতৰ মাজত ৰিলেশ্যন নাই, ব্ৰেক, শূন্য। ঠিক তেনেকৈ কোনোবা বিয়া পাতিলে,
বিয়া পাতি সংসাৰ কৰিলে ধুনীয়াকৈ, কিন্তু সিহঁতৰ ল'ৰা ছোৱালী নহ'ব। যদি ল'ৰা ছোৱালী নহয়, এই পৰিয়ালটো আচলতে শূন্য ন, সুখ দুখ একোৱে নাথাকে, এটা শূন্য এটা। ঠিক তেনেকৈ কেতিয়াবা কেতিয়াবা মানুহৰ মানসিকতা মিলে, তোমালোকৰ মানসিকতা মিলিছে, তোমাৰ মনটো মিলা নাই, একযোগে এক শূন্য আচলতে। এটা কবিতা মই টুকুৰা টুকুৰিকৈ লিখোঁ আজিকালি কবিতা, দীঘলকৈ লিখিবলৈ সময়ো নাই। তেনে বাছত গ'লে মই কি হয়, মই হঠাতে প্ৰেমত পৰি যাওঁ, নাজানো। বাছত গৈ আছোঁ, ছোৱালী এজনী ধুনীয়াকৈ উঠিছে, তাই থিয় হৈ আছে, বহিবলৈ চিট পোৱা নাই, তাই আঙুলিকেইটা লিৰিকি বিদ্যা দি আছে, তাইক চালোঁ, খুব ধুনীয়া, এনেকুৱা এনেকুৱা কথা, ভাল লাগিব, প্ৰেম হৈ গ'ল। তাই কিন্তু ধুনীয়া স্তৰীয় নামি দিলে, তাই অলপ দুখ লাগে, বেলেগ ধৰক প্ৰেমত পৰোঁ। ঠিক তেনেকৈ ধৰক কথাটো প্ৰেমক লৈ কবিতা আছে। তাৰ ভিতৰত এবাৰ বিয়া এখনত তেনেকৈ ছোৱালীজনী প্ৰেমত পৰিছিলোঁ। কবিতাটো আছিলে, আপোনাক লগ পাই ভাল লাগিল, আপোনাক লগ পাই ভাল লাগিল, ভাল লাগিল প্ৰথম চিনাকিৰ সম্ভাষণ। এই যে আপোনাৰ ওঠৰ কোণত লাগি থকা নিয়ৰৰ টোপালৰ দৰে হাঁহিৰ টুকুৰা, এই যে আপোনাৰ ওঠৰ কোণত লাগি থকা নিয়ৰৰ টোপালৰ দৰে হাঁহিৰ টুকুৰা, সন্মুখত বৈ পৰা চুলিবিলাক উলিয়াই লৈ ছোৱালীবিলাকে, সন্মুখত বৈ পৰা অসংযত চুলি কোচা, ঠিক কৰিলাৰ ভংগীমা, বাৰে বাৰে চুলিখিনি ঠিক কৰি থাকে, এনে মোৰ বহিবলৈ দিলে শুই পৰাৰ স্বভাৱ। এতিয়া আপুনিয়ে কওক, আপুনি শাওন ভাল পায় নে আঘোণ? এতিয়া আৰু এনেকুৱা হয়, ল'ৰাবোৰ প্ৰেম কৰে, গুচি যায় ছোৱালী, দুখ কৰি একো লাভ নাই। মানে তাই কলৈ যাব, প্ৰেয়সী কলৈ যাব, কাৰোবাৰ লগত বিয়া হ'ব ন, ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ, কাৰোবাৰ লগত বিয়া হ'ব, সেইটো আমি দুখ কৰি লাভ নাই। কিন্তু যাব কলৈ? আমেৰিকা, ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, লণ্ডন, চাউথ আফ্ৰিকা, ক'ৰবাত যাব। সেইকাৰণে আমরা কবিতা লিখিছিলোঁ, হে প্ৰেয়সী কলৈনো যাবা, হে প্ৰেয়সী কলৈনো যাবা, আকাশ দেখোন এখনেই, আমেৰিকাতো আকাশ এখন, লণ্ডনতো আকাশ এখন, গুৱাহাটীত আকাশ এখন, মই এই আকাশৰ তলতেই আছোঁ, তাই কোনোবা আকাশৰ তলত থাকিব। গতিকে নতুন দুখ কৰি লাভ দুখ কৰিব নালাগে। আপোনালোকক মানে এটা কথা কওঁ, মানুহৰ দুখ সুখবিলাক ভগাবৰ কাৰণেই আমি নাটক ভাল পাওঁ, নাটকৰ প্ৰতি আকৰ্ষিত হওঁ। জীয়াই থাকিব লাগিব আমি এনেকৈ। এইখিনিতে আমি বিদায় লৈছোঁ, আকৌ লগ পাম যদি কিন্তু আপোনালোকে চেনেলটো মাজতে কৈছোঁ, কিন্তু আপোনালোকে চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লাইক কৰিব নাপাহৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। লগ পাম অন্য দিনত। নমস্কাৰ। নমস্কাৰ।